pini sikje dalam thelong pen nili Biren Singh hi kadu ke befanta nili kardom pajero pini nili to studio long kacho hangpon mate pini kaching ki la bangso sikje dalam thika ching ki je long la kalason hello je nangli tum kadu ka bese tame thek long le pinlang chini ne pinlang la pen mang huji alang li phanyo sinili pachini lo puladante alang li pen kaching kinang ko kalam thei bang kalason hello penang apang putum wareng war sai to claim mate sakuri ka to claim atum do poi fisitame amena wareng war sai to claim dat pela fit rata sai ke claim la puson mate e rong aso mara phana porchi pi pen luga than la puson the ponong le noneli to ka chang pona bang phula kala halo alangli sakuri ka to claim la bang so apor a phido pultangte rong aso mar phamata dungra aso mar phan pang room pen luga than la bang so luga than la ke non het non det pen kalilo alangli sakuri claim ching aningkan hutpan sila poson lunang than bong bang bom nang anta nang than bom nang alangli sakuri sta mere tiar ado la ke la halo kheronia long kedo ASEB long wareng war sai ka cho claim dun Soilendro Das alangli hello নমস্কাৰ মোৰ নাম শৈলেন্দ্ৰ দাস হয় লাসি alangli ke karbi alam thekhe jata porsi alangli penili Asamis pen siting kinang kopo lasi alangli panili ki hut ki poji lagi Asamis pen sinili hut po athila bangso lam thi kadu ka westa me kachini bang ke kenang sot binong lapen ke kadu westa me la sulong kachari de mang kenang sot moi prothome apunak card newsor falopra swagotom janaisu আজি মই আপোনাক অতিথি হেতু কানে কৰিছো যে চাকৰি বহুতে কৰে আৰু বহুতে কৰি আহিছে কিন্তু চাকৰি কৰাৰ লগতে সমাজৰ কাম তাৰ পিছতে বিভিন্ন কাম বাদ দি পেলাই গাঁৱৰ ল'ৰা ছোৱালীক সময় দি পেলাই পাঠদান কৰা তেনেকা বহুত কম উদাহৰণ দেখিবলৈ পোৱা নাযায় কিন্তু মই আপোনাৰ বিষয়ে গম পালো যে আপুনি চাকৰি কৰাৰ পাছতো বিভিন্ন ব্যস্ততাৰ মাজতো আপুনি আপোনাৰ ওচৰ চবৰীয়া ল'ৰা ছোৱালীবিলাকক গোটাই পেলাই নিজৰ ঘৰত মতাই নি আপুনি ফ্ৰী টিউচন যে কৰি আহিছে আসলতে আপুনি কেনেকৈ প্ৰেৰণাটো পালে বা আপোনাৰ আৰম্ভণি প্ৰথম চিন্তাধাৰা কেনেকৈ আহিছে মই এটা দুখীয়া পৰিয়ালৰ ল'ৰা হয় মোৰ LP স্কুলৰ পৰা কলেজলৈকে ইয়াত স্বৰ্গীয় ভদ্ৰেশ্বৰ বৰাদেৱে পঢ়াইছিলে হয় হয় তেখেতেও আপোনালোকে জানে এজন সমাজসেৱী লোক আছিল আৰু তেখেতেও নিজৰ ঘৰতে ল'ৰা ছোৱালী ৰাখি শিক্ষাদান কৰিছিল আৰু তেখেতৰ পৰা মই এইটো অনুপ্ৰেৰণাটো পাইছিলোঁ সেয়ে চাকৰি কৰাৰ পিছতো মই ভাবিছিলোঁ যে আবেলি ৰাতিপুৱা এই সময়খিনি এনেই মই ঘূৰি নুফুৰি যদি ওচৰৰ ল'ৰা ছোৱালীবিলাকক মই অলপ পাঠদান কৰিব পাৰোঁ তেওঁলোকৰ মানে দিন হাজিৰা কৰি খোৱা মানুহ তেওঁলোকেতো টকা পইচা খৰচ কৰি কাকো শিক্ষকৰ ওচৰত দিব নোৱাৰে যিসকলৰ সামৰ্থ্য আছে সেইসকলেতো ধৰি লওক প্ৰাইভেট স্কুলত দিয়ে টিউচন দিয়ে দি ল'ৰা ছোৱালীবিলাকক পঢ়ায় কিন্তু মই যিসকলক পঢ়াই আছোঁ সেইসকল হ'ল সাধাৰণ শ্ৰেণীৰ মানুহৰ ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়ে আৰু চৰকাৰী স্কুলতো অৱস্থাটো সকলোৱে জানে কেনেকুৱা সেয়ে মই ভাবিলোঁ যে এইসকলক যদি মই অলপ শিক্ষাদান কৰিব পাৰোঁ তে ভৱিষ্যতে তেওঁলোকে দেশৰ এজন ভাল ভাল নাগৰিক হ'ব পাৰিব আৰু সমাজৰ উন্নতি হ'ব সেয়ে মই মোৰ সেই স্বৰ্গীয় ভদ্ৰেশ্বৰ বৰাদেৱৰ অনুপ্ৰাণিত হৈ মই এই কামটো তেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আপুনি কোনটো বছৰৰ পৰা এনেকৈ পাঠদান কৰা আৰম্ভ কৰিছিল ল'ৰা ছোৱালীক এনেতো চাওক ঠিক মোৰ এইটো মনত নাই কিন্তু প্ৰথমে মই চাকৰি 19 ডিচেম্বৰ 1980 চনতে সোমাওঁ সেই তাৰ আগৰ পৰা মই টিউচন কৰিছোঁ তেতিয়া মই পইচা লৈ কৰিছিলোঁ আৰু চাকৰি সোমোৱাৰ পিছততো ধৰি লওক মই চাকৰি দৰমহা পাওঁ চলিবলৈ মোৰ সুবিধা হয় সেইকাৰণে তেতিয়া মই এই ওচৰৰ ল'ৰা ছোৱালীক ঘৰত গৈ পেলাই শিকাওঁ কিছুমানে এনেই সোধে প্ৰশ্নবিলাক উত্তৰ দিব লাগে যিবিলাক মই জানো কৈ দিওঁ বোলে এনেকুৱা এনেকৈ কৰিব লাগে আৰু মইতো সাধাৰণতে ধৰি লওক LP ME ছেকশ্যনলৈকে পঢ়াওঁ কিমান ক্লাছৰ পৰা কিমান ক্লাছ 7লৈকে ক্লাছ 7লৈকে পঢ়াওঁ কিন্তু এতিয়া কিছুমান আজিকালি কলেজৰো ল'ৰা ছোৱালী আছে যিবিলাকে নেকি ইংৰাজী সাধাৰণ জ্ঞানো নাই মেট্ৰিকটো পাছ কৰে কিন্তু এই ইংৰাজী যিটো নলেজ ব্যাকৰণ এইবিলাক নাজানে সেইসকলৰ মোৰ ওচৰত আহে আহিলে তেওঁলোককো মই কৈ দিওঁ যে এনেকৈ এনেকৈ পঢ়িব লাগে গ্ৰামাৰ বস্তু এনেকুৱা
গ্ৰামাৰটো খটুৱাই কেনেকৈ এটা চেণ্টেঞ্চ কৰা যায় এইবিলাক শিকাই থাকোঁ গতিকে এতিয়াও মোৰ তেনেকৈ চলি আছে আপুনি ইতিমধ্যে এটা কথা উল্লেখ কৰিছিলে যে আপুনি ভদ্ৰেশ্বৰ বৰাৰ ডাঙৰীয়া তেখেতে প্ৰয়াত হৈছে নহয় জানো হয় তেখেতে আচলতে ক'ৰ বাসিন্দা আছিলে তেখেতটো অৰিজিন যমুনামুখৰ বাসিন্দা কিন্তু 1960 চনত 60-62 এনেকুৱাত খেৰণিলৈ আহে তেতিয়া মই LP স্কুলত থাকোঁতে তেখেতে আহিছিলে আৰু মোৰ আৰ্থিক অৱস্থা ভাল নহয় কাৰণে তেখেতে শিক্ষক আছিলে পিছত শিক্ষকতা এৰিলে ব্যৱসায়ত লাগিল মানে ঔষধৰ ব্যৱসায় কৰিছিলে আৰু তেখেতে মোক অলপ পঢ়াই শুনাই মানে দেখিছিলে যে মোৰ দেউতাও দুখীয়া নোৱাৰে লিখা পঢ়া কৰাব কাৰণ লিখা পঢ়া যিমানেই কওক পইচা নালাগে কিন্তু পইচাটো লাগে নিশ্চয়কৈ লাগিব কিতাপ কিনক বহি কিনক পেঞ্চিল কিনক আজিকালি চৰকাৰে অলপ অলপ দিছে কিন্তু আমাৰ দিনততো আপোনালোকে জানে এইবিলাক নাই নিজে কৰিব লাগিব তেখেতে এইবিলাক সহায় কৰি মোক মানে হায়াৰ ছেকেণ্ডেৰী তেতিয়া আমাৰ প্ৰি ইউনিভাৰ্চিটি বুলি কয় প্ৰি ইউনিভাৰ্চিটিলৈকে পঢ়াইছিলে মুঠৰ ওপৰত আপোনাৰ শিক্ষা জীৱনত তেখেতৰ যথেষ্ট অৱদান আছে আৰম্ভৰ পৰা শেষলৈকে বুলি ক'ব পাৰি আপুনি চাকৰি কৰালৈকে চাকৰি যেতিয়া কৰিছোঁ চাকৰি যে ইণ্টাৰভিউ দিবলৈ যাওঁতেও ইণ্টাৰভিউ দিয়াৰ খৰচবিলাক বা জইন কৰাৰ পিছত যিটো মেডিকেল ফিটনেছ চাৰ্টিফিকেট দিব লাগে ডিফুত গৈ সেইখিনি খৰচ তেখেতে মোক বিয়া কৰিছিলে মুঠৰ পৰা আপুনি তেখেতৰ পৰা অনুপ্ৰেৰণা পাই পেলাই আপুনি যেতিয়া চাকৰি যোগদান কৰাৰ পাছত আপুনি ভাবিলে যে সমাজৰ কাৰণে আপুনি কাম কৰি যাব লাগে আৰু এনেকুৱা সমাজৰ কাৰণে কৰিব লাগে যিসকলৰ সামৰ্থ্য নাই সেইসকলৰ কাৰণে মই কাম কৰি আছোঁ আৰু সেইসকলৰ ল'ৰা ছোৱালীয়ে মোৰ ওচৰত শিক্ষা ল'বলৈ হয় আপোনাৰ ওচৰত শিকিবলৈ আহিছে এনে আপুনি কি দেখি পাই আছে যে বহুতে যিটো চৰকাৰী মাধ্যমৰ প্ৰতি এলাগী কৰা বহুত অভিভাৱক আছে আৰু দেখিবলৈ পোৱা যায় যে এইটো মুহূৰ্তত অধিক সংখ্যক ৰাইজে চৰকাৰী স্কুল বাদ দি পেলাই ব্যক্তিগত খণ্ড স্কুলবিলাকত দিয়ে আৰু প্ৰায় যিসকলৰ আৰ্থিক ক্ষেত্ৰতো তেনে খুব ভাল অৱস্থা নহয় তেওঁলোকেও প্ৰাইভেট স্কুলৰ মুখী হৈ আছে গতিকে আপুনি তাহাঁতৰ প্ৰতি কি ক'ব চাওক আমাৰ সমাজ ব্যৱস্থাটো আৰু চৰকাৰৰ যিটো ব্যৱস্থা তাৰ মাজত বহুত পাৰ্থক্য আছে চৰকাৰে যিমানেই কওক কিন্তু সিমানখিনি দিব নোৱাৰে কাৰণ LP স্কুলত চাওক 5টা শ্ৰেণী আছে 5টা শ্ৰেণীত কোনোবা স্কুলত এজন কোনোবা স্কুলত দুজন আৰু কোনোবা স্কুলত 3জন শিক্ষক থাকে গোটেইখিনি তেখেতসকলেতো কাভাৰ কৰিব নোৱাৰে গতিকে শিক্ষা যিমানখিনি পাব লাগে ল'ৰা ছোৱালীয়ে সিমানখিনিতো দিব নোৱাৰে গতিকে নোৱাৰাত আমাৰ ল'ৰা ছোৱালীবিলাক কি হয় দুখীয়া মানে ল'ৰা ছোৱালীবিলাক শিক্ষাৰ পৰা মানে যিখিনি জানিব লাগে সেইখিনিৰ পৰা বঞ্চিত হৈ থাকে গতিকে বঞ্চিত হৈ থকাখিনিতো উঠাবলৈ হ'লে ধৰি লওক যাৰ সামৰ্থ্য আছে টকা পইচা খৰচ কৰি প্ৰাইভেট টিউটৰ দিছে কিন্তু এই গাঁৱলীয়া যিবিলাক মানুহ হাজিৰা কৰি খোৱা মানুহ তেওঁলোকেতো হাজিৰা কৰি নিজৰ পেট প্ৰৱৰ্তাব নে ল'ৰা ছোৱালীক মানে শিকোৱাৰ কাৰণে কোনো শিক্ষক ৰাখিব গতিকে সেনেকৈ ল'ৰা ছোৱালীৰ কাৰণে মানে মই চেষ্টা কৰি আছোঁ ইয়াত আপুনি এইটো চেষ্টা খুব ধুনীয়া কথা এইটোতো সকলোৱে আদৰিব লাগে আৰু আপোনাৰ আদৰ্শ যাতে সকলোৱে মানি চলে বা ফ'ল' কৰে তালৈ সকলোৱেই যাতে আহে আগবাঢ়ি আহে এইটো খুব ভাল কথা যে আপোনাৰ দৰে যদি অন্য চাকৰিয়ালসকলেও যদি চাকৰিৰ যিটো কৰ্ম সময়ৰ পাছত যদি অকণমান সময় দি পেলাই নিজৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীক যদি তেনেধৰণৰ পাঠদান কৰি আহে তেন্তে নিশ্চয়কৈ আমাৰ সমাজ কোনোদিনে পিছ পৰি নাথাকে কথা এখন আছে যে এডুকেশ্যন ইজ দ্য বেকবন অফ দ্য ছ'চাইটি আমাৰ সমাজখনৰ ৰাজহাড় হৈছে শিক্ষা যদি আমাৰ মাজত খুব ধুনীয়া হয় খুব ভাল হয় সকলোৱে যদি শিক্ষিত লাভ কৰে তেনেকৈ আমাৰ সমাজ নিশ্চয়কৈ আগবাঢ়ি যাব সেইটো খুব ধুনীয়া কথা পাঠদান কৰে কি অনুভৱ কৰে যে আপুনি এই আমাৰ ল'ৰা ছোৱালীবিলাকে যদি ভাল শিক্ষা লাভ কৰে মোৰ নিশ্চয় এটা নাম হ'ব এই ধৰণৰ চাওক এইটো এটা ভাল প্ৰশ্ন কৰিছে আৰু মোৰ অভিজ্ঞতাৰ এটা প্ৰশ্নৰ উত্তৰ মই দি আছোঁ ইয়াতে যেতিয়া খেৰণিত 1977 চনত আউটপোষ্ট আছিলে নদীৰ সিপাৰত তেতিয়া শইকীয়া বুলি এজন ASI আছিলে তেখেতৰ ল'ৰা ছোৱালীক মই পঢ়াইছিলোঁ টিউশ্যন হিচাপে পঢ়াইছিলোঁ পইচা লৈ আৰু ডাঙৰ ল'ৰাটো হাফ ইয়াৰলি পৰীক্ষা দিয়াৰ সময়তে কপিলিত ব্ৰিজৰ তলতে মানে এক্সিডেণ্ট হৈ মৰিলে কিন্তু সৰু ল'ৰাটো আছিলে তেতিয়া তেওঁ দ্বিতীয় শ্ৰেণীত আছিলে মই তেওঁক পঢ়াৰ কাৰণে
এই 2-4 বছৰমান আগত যেতিয়া এটা প্ৰগ্ৰাম আছিলে শিপাত চিফ মিনিষ্টাৰত, তেতিয়া তেওঁ ডেপুটেশ্যনত এদিনৰ কাৰণে আহিছিলে ইয়াত ডিউটিত। আহি পেলাই মোৰ নাম তেওঁৰ মনত আছে, বিচাৰি বিচাৰি গৈ মোক উলিয়াইছে। উলিয়াই কৈছে চিনি পায় নেকি? মই সৰুতে পঢ়া ল'ৰা ছোৱালীটো চিনি নাপাব, চিনি পোৱা নাই। তেতিয়া ক'লে মই অমুক, নামো মোৰ মনত নাই। তেতিয়া ক'লে নাই মোৰ দেউতা ASI শইকীয়া আছিলে, আপুনি যে পঢ়াইছিলে টিউশ্যন শিপাত, তেতিয়া মই চিনি পাইছোঁ, বিচাৰি আহিছে। তেতিয়া এইটো 40 বছৰৰ পিছত, 40 বছৰৰ পিছত তেওঁৰ ল'ৰা ছোৱালী এতিয়া তেতিয়া 2 বছৰমান আগত BSc পঢ়ি আছে। তেতিয়া কৈছে আপুনি পঢ়াৰ কাৰণে আপোনাৰ শিক্ষাতে মই ইমান আগবাঢ়িছোঁ আৰু আজি মই ASI পোষ্টত আছোঁ আৰু মোৰ ল'ৰা ছোৱালীক মই ডিগ্ৰী পঢ়াই আছোঁ। গতিকে আপোনাৰ কথা মই কেতিয়াও নাপাহৰোঁ আৰু আপোনাক সেইকাৰণে মই খবৰ ল'বলৈ আহিছোঁ। তেতিয়া কিমান ভাল লাগিছে যে এজন ছাত্ৰই দ্বিতীয় শ্ৰেণীত মই পঢ়াইছিলোঁ, সেই ছাত্ৰজনে 40 বছৰৰ পিছত মোৰ নামটো মনত ৰাখিছে আৰু মোক বিচাৰি আহিছে খবৰ ল'বলৈ। খুব ভাল লাগে তেনেকৈ ল'ৰা ছোৱালীক যে শিকাব পৰা যায়, নিশ্চয় সেই ল'ৰা ছোৱালীসকলেও ভৱিষ্যতে মোৰ নামটো মনত ৰাখিব। বহুতে ভাবি লয় যে আচলতে মই তাক যিমান শিক্ষা দিলেও পিছত মোক কোনোদিনে মনত নেপেলায়, কিন্তু আপোনাৰ ক্ষেত্ৰত তেনেকৈ নাই হোৱা। আৰু মই মোৰ ভাগিন ভতিজা এইবিলাক পাইছিলোঁ। মোৰ ভাগিনটো এতিয়াও পুলিচত চাকৰি পাইছে। এই ভতিজাটো পোৱা নাই, তাৰ দুখতে পোৱা নাই। কিছুমান ল'ৰাই BA পাছো কৰিছে, কিছুমানে চাকৰিও কৰি আছে। তেনেকৈ ল'ৰা ছোৱালী মই পঢ়োৱা ল'ৰা ছোৱালীৰ ভিতৰত আছে। আপুনি কি ক'ব যে সকলো অভিভাৱক কাৰ্বি আংলঙৰ ক্ষেত্ৰত যদি আমি আলোচনা কৰোঁ, কথা পাতোঁ, তেতিয়া সকলো অভিভাৱক ইয়াত সচেতন সকলোকে ধৰিব পৰা নাযায়। নাই সচেতন নহয়। আৰু ইয়াত ধৰি লওক সচেতন বুলিলে 20% সচেতন, বুজিছে নাই? আৰু যিসকল শিক্ষিত চাকৰি বাকৰি কৰে, অকণমান আৰ্থিক দিশত টনকিয়াল, তেখেতসকলে সচেতন। কিন্তু যিসকল এতিয়াও আৰ্থিকভাৱে পিছ পৰি আছে, নিজৰ খোৱা খাদ্যলৈ ব্যস্ত, তেখেতসকল সচেতন নহয়। গতিকে এই মুহূৰ্তত আপুনি কি ক'ব যে যিসকলে আমাৰ শ্ব'টো চাই আছে, আমাৰ যিটো কাব নিউজৰ যি শ্ব'টো চাই আছে, সকলোকে আপুনি কি আহ্বান জনাব? সকলো গাৰ্জেনক আপুনি কি ক'ব যে ল'ৰা ছোৱালীৰ পঢ়োৱাৰ ক্ষেত্ৰত তাহাঁতক মানুহ গঢ়াৰ ক্ষেত্ৰত কি ভূমিকা ল'ব লাগে গাৰ্জেণ্টে? চাওক, গাৰ্জেণ্টে মানে প্ৰত্যেকে ল'ৰা ছোৱালী জন্ম দিলে গাৰ্জেণ্টৰ দায়িত্ব যে ল'ৰা ছোৱালীক খালি ভাত খোৱাই নহয়, শিক্ষা দিয়াটো গাৰ্জেণ্টৰ কৰ্তব্য, মেইন কৰ্তব্য। পিছত ল'ৰা ছোৱালীয়ে মোক খুৱাই নোখোৱাই সেইটো মোৰ ভাগ্যৰ কথা। কিন্তু এজ এ গাৰ্জেন মানে দেউতা হিচাপে মই মোৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াটো খুবেই প্ৰয়োজন। আৰু ওচৰ চুবুৰীয়া যিসকল আছে অলপ শিক্ষিত, অকণমান জানে, তেখেতসকলেও এই ক্ষেত্ৰত অকণমান হ'লেও আগভাগ ল'ব লাগে। আৰু যেতিয়া সময় পায় ওচৰৰ ল'ৰা ছোৱালীসকলক 2-এটা শিকাব লাগে, বা মাতি হ'লেও ক'ব লাগে তই যিটো নাজানো, বা নিজে সুধিলেও ক'ব যে এতিয়া ধৰি লওক মই ৰাতিপুৱা থিয় হৈ থাকিলে হিন্দী স্কুল, অসমীয়া স্কুল, ল'ৰা ছোৱালী স্কুললৈ যায়, মই সিহঁতক ইংলিছ মিডিয়ামত হ'লে ইংৰাজীত সোধোঁ, অসমীয়াবিলাক কোন শ্ৰেণীত পঢ়ক, যে অমুক শ্ৰেণীত বানান কৰচোন, হেৰি পাইছে নেকি, ভাৰ্ব পাইছে নেকি, ভাৰ্ব কেই প্ৰকাৰ, টেন্স পাইছে নেকি, টেন্স কাক বোলে, যদি নাজানে মই কৈ দিওঁ এনেকুৱা দেই। তেতিয়া কি হয়, ল'ৰাটোৱে মোৰ প্ৰশ্নৰ প্ৰতি অলপ সজাগ হয় অকণমান। তেতিয়া নেক্সট টাইম দেখিলেও সি জানে মোক কিবা এটা সুধিব। গতিকে এনেকুৱা প্ৰত্যেকৰে দায়িত্ব ওচৰ চুবুৰীয়াৰো যে মোৰ নিজৰ নাথাকিলেও ওচৰ চুবুৰীয়াৰ লগত অকণমান পাৰদৰত মানে সুধিব লাগে মাজে মাজে। সুধিলে তেখেতসকলে শিকিবলৈ আহিব আৰু নিশ্চয় সমাজৰ কিছু উন্নতি হ'ব। একাংশ গাৰ্জেণ্টক এনেকৈ ধৰণৰ পাওঁ যে সেই গাৰ্জেণ্টক, সেই অভিভাৱকৰ যদি 2টা সন্তান আছে, এটা সন্তান প্ৰাইভেট স্কুলত দিয়া যায় আৰু এটা সন্তান যদি গভৰ্ণমেণ্ট স্কুলত দিয়া যায়, যিমানে প্ৰাইভেট স্কুলত দিয়া সন্তানটোক যত্ন কৰে বা চায়, সিমানে কিন্তু গভৰ্ণমেণ্ট স্কুলত দিয়াটো নকৰে। হয়, এইটো কিন্তু গাৰ্জেণ্টৰ ঠিক নহয় মোৰ মতে। পাৰিলে 2টাকে ইংলিছ মিডিয়ামত দিয়ক, প্ৰাইভেট স্কুলত দিয়ক, আৰু নোৱাৰিলে 2টাই চৰকাৰী স্কুলত দিয়ক। নহ'লে কি হ'ব, ল'ৰা ছোৱালীৰ মনত এটা ভাৱ হ'ব যে মোক দেউতাই অলপ বেয়া পায় নেকি, সেইকাৰণে মোক প্ৰাইভেটত দিছে, আৰু দাদাক হয়তো ভাল পায়, বা ছোৱালী হ'লে ক'ব দাদাক ভাল পায়, ইংলিছ মিডিয়ামত পঢ়াইছে, মই ছোৱালীৰ কাৰণে মোৰ প্ৰতি তেওঁ ইমান কাণ খাৰ দিয়া নাই, তত্বাৱধান লোৱা নাই, মোক অসমীয়া মিডিয়াম দিছে। গতিকে পাৰিলে 2টাকে দিব লাগে, আৰু নহ'লে 2টাকে গভৰ্ণমেণ্ট স্কুলত দিব লাগে। শেষ প্ৰশ্ন আপোনাক সুধিম, তাৰপাছত মই অনুষ্ঠানটো সামৰিম
শেষ প্ৰশ্নটো হৈছে আচলতে বহুতে ভাবি থয় যে চৰকাৰী বিদ্যালয় বুলি ক'লে অসমীয়া মাধ্যমটোকে বুজি পায় আৰু প্ৰাইভেট স্কুল বুলি কোৱাৰ লগে লগে ডন বস্কোকে আদি কৰি বিভিন্ন তেনেকৈ ইংলিছ মাধ্যমৰ বিদ্যালয়বিলাককে বুজি পায় গতিকে আপুনি কি ক'ব যে প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুলৰ পাৰ্থক্য আপুনি কি দেখি পাই আছে চাওক প্ৰাইভেট স্কুল বুলিলে কেৱল ইংলিছ মিডিয়ামেই নুবুজায় আজিকালি মাধৱদেৱ জাতীয় বিদ্যালয় শংকৰদেৱ জাতীয় বিদ্যালয় বিদ্যাভাৰতী এনেকৈ বহুতো প্ৰাইভেট স্কুল আছে অসমীয়া মাধ্যমত আৰু তেখেতসকলে শিক্ষা দিয়াত কিন্তু ইংলিছ মিডিয়ামত পিছ পৰি থকা নাই সেইবিলাক মাধ্যমত পঢ়া ল'ৰা ছোৱালী ষ্টেণ্ড কৰি আছে এসময়ত এনেকৈ প্ৰাইভেট নথকাত পঢ়া নাছিলে কিন্তু এতিয়া দেখা যায় ৰিজাল্টৰ পিছত যে সেইবিলাক অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ টেলেণ্ট আছে গতিকে চৰকাৰী স্কুলতো টেলেণ্ট হ'ব যিটো নেকি প্ৰাইভেট স্কুলত মালিকে চলায় যিমান ছাত্ৰ থাকে সেই হিচাপতে শিক্ষক ৰাখে সেই ছাবজেক্টৰ শিক্ষক থাকে সেইকাৰণে তেওঁলোকৰ ৰিজাল্ট অলপ ভাল হয় কিন্তু আমাৰ অসমীয়া মিডিয়ামত কি হয় যিমান শ্ৰেণী আছে কিছুমান স্কুলত চাওক সেই শ্ৰেণী হিচাপে শিক্ষক নাই সেই ছাবজেক্ট হিচাপে শিক্ষক নাই সেইকাৰণে অকণমান তল পৰি যায় এইখিনিতো মই এটা কথা কওঁ যে বহুত গাৰ্জেন মই পাইছোঁ ময়ো বহুত সন্ধানমূলক কথাবিলাক উলিয়াওঁ যে বহুত গাৰ্জেণ্টে সেইটো ভাবি পেলাই চৰকাৰী স্কুলত দিয়ে যে অন্য একো নাজানিলে ইংলিছটো অন্ততঃ ইংলিছটো মানে খলখলীয়াকৈ ক'ব পাৰি তাৰ কাৰণে ইংলিছ মিডিয়ামত দিয়া হয় বা দি আছে তেনেকৈ বহুত কয় গতিকে মিডিয়ামৰ ক্ষেত্ৰত কিবা এটা আছে নেকি যে অসমীয়া মাধ্যমত দিলে তাৰমানে শিক্ষাটো তেনে ভাল নহয় বা ইংলিছত দিলেহে খুব সুন্দৰ নহয় নহয় চাওক মোৰ ল'ৰাটো চাকৰি কৰে চাওক এতিয়া ডালমিয়াত মাৰ্কেটিং মেনেজাৰ হিচাপে পোষ্টত আছে মোৰ ল'ৰাটো খেৰণী হাইস্কুলত অসমীয়া মিডিয়ামত পঢ়া কিন্তু তেওঁতো বিকম পাছ কৰিলে লক্ষ্য কলেজৰ পৰা কলিকতাত গৈ MBA পাছ কৰি আহিলে তেওঁ এতিয়া প্ৰাইভেট কোম্পানীত চাকৰি কৰি আছে কিন্তু তেওঁ যিবিলাক হেৰিত লেকচাৰ ডেলিভাৰী কৰে বা কাষ্টমাৰৰ লগত যিবিলাক অন্য ষ্টেটৰ হেৰি কৰে সলসলীয়াকৈ ইংৰাজীত কয় কিন্তু মোৰ ল'ৰাটোতো অসমীয়া মিডিয়ামত মোৰ ছোৱালীজনীতো অসমীয়া মিডিয়ামত মোৰ সৰু ছোৱালীজনীতো অসমীয়া মিডিয়ামত পঢ়া তাইতো কলেজত লেকচাৰাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়া তাতে ইংলিছত লেকচাৰ ডেলিভাৰী কৰে এই মুহূৰ্তত আমি ব্ৰেক ল'ম কিছু সময়ৰ পাছত আমি পুনৰ কথা পাতিম নন বাংশু আপৰ নীলতুম সাবসু চিনয় সানাং দিহিনা মো ফারমান Looking for your household essentials? MS Phangcho Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Phangcho Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Dihina mo fit purot niltum cebang tholo alasi mohat panda nili pulo je alang lige Karbi alam sekret posi asami salam mesin niltum cingkina kok jela so a message bangke rong ara tum anta chini nang je posi ala lipen puthor nili cingki pontubo jetia আপুনি তেনেকৈ ধৰণৰ পাঠদান কৰিবলৈ আৰম্ভ কৰে গাৰ্জেন বিলাকৰ সহাৰি কেনেকৈ অভিভাৱকবিলাকৰ সহাৰি কেনেকৈ আপোনালোকৰ
যিটো আপোনাৰ ওচৰ চুবুৰীয়াসকলে তেওঁলোকে কেনেকৈ গুৰুত্ব দি আহিছে? চাওক, মইতো প্ৰথমে আপোনালোকে কৈছোঁ, সমাজ যদি শিক্ষিত নহয়, গাৰ্জেন যদি শিক্ষিত নহয়, এডুকেশ্যনৰ মূল্যটো নুবুজে। এতিয়া 2-4জন আছে কনচিয়াছ, যাক মোৰতো সামৰ্থ্য নাই, তেওঁ জানে যেতিয়া শিকাওক। কিন্তু 2-4জন আছে শিকিলে কি হ'ব, কিমান আমি পঢ়াব পাৰিম নেকি, এনেকুৱাও আছে। কিন্তু মই জনাত গাৰ্জেনজন শিক্ষিত হওক বা অশিক্ষিতই হওক, কিন্তু অন্তত ল'ৰা ছোৱালীকেইটাক চকু দিব লাগে সন্ধিয়া হ'লে, যে সন্ধিয়া হৈছে, টিউশ্যনত যোৱা নাই, ঘৰতে কিতাপখন মেল, পঢ়া। এনেকুৱা গাৰ্জেনটো বহুত কম দেখিবলৈ পোৱা যায়। আৰু গাৰ্জেন যদি কনচিয়াছ হয়, অন্তত নিজে পঢ়াব নোৱাৰিলেও ল'ৰা ছোৱালীকেইটাক যদি সন্ধিয়াৰ সময়ত নিজেও অলপ ওচৰত বহি নাজানিলেও যে তই পঢ়চোন, কি পঢ়িছ মই চাওঁ, বা কি শিকিছ, বা স্কুলৰ শিক্ষকে কি শিকাইছে পঢ়চোন মই শুনো, ইমানখিনি যদি গাৰ্জেনে যদি দায়িত্ব পালন কৰে, মই ভাবোঁ যে প্ৰত্যেক ল'ৰা ছোৱালীয়ে কিছু নহয় কিছু শিকিব পাৰিব। মই আপোনাক সোধোঁ, যিহেতুকে আপুনি ল'ৰা ছোৱালীৰ লগত প্ৰতিদিনে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আপুনি পাঠদান কৰাৰ সূত্ৰে, গতিকে আপোনাৰ মতে আচলতে গাৰ্জেণ্টে যেতিয়া নিজৰ ল'ৰা ছোৱালীক পাঠদান কৰিব সন্ধিয়া পৰত বা আবেলি পৰত, তেতিয়া গাৰ্জেণ্টে কি ধৰণৰ ভূমিকা ল'ব লাগে, যে ছাত্ৰ ছাত্ৰীক কি ধৰণে পাঠদান কৰিলে তেওঁলোকে সহজে বুজি পায়, মানে বন্ধুত্বৰ ক্ষেত্ৰত বন্ধুত্ব গঢ়িব লাগিব নেকি যে নিজৰ ল'ৰা ছোৱালীৰ লগত? চাওক, এইটো এটা ভাল প্ৰশ্ন। চাওক, ইয়াত দুটা কথা আছে। এটাতো আজিৰ সমাজে কৈ আছে বা ওপৰৰ শিক্ষাবিদসকলে কৈ আছে যে ল'ৰা ছোৱালীক মাৰিব নালাগে, পিটিব নালাগে, পিটিলে শিক্ষা নহয়। কিন্তু ইয়াত দুটা কথা আছে। যি ছাত্ৰ ভাল তেওঁকতো এনেও পিটিব নালাগে, মাৰিব নালাগে, তেওঁক দেখুৱাই দিলেই জানে। এটা এনেকুৱা কৰ বুলি ক'লেও ক'ব পাৰে, লিখিব পাৰে, বা এবাৰ দুবাৰ দেখুৱাই দিয়ে। কিন্তু কিছুমান ল'ৰা ছোৱালী আছে তেওঁৰ পঢ়াৰ প্ৰতি মন নাই, ধাউতি মুঠেই নাই, তেওঁ খেলা ধূলা কৰিয়ে ব্যস্ত থাকিব বিচাৰে। তো তেনেকুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 2-এচাট নামাৰিলে, অকণ ভয় ভাৱ নাহিলে শিকিব নোৱাৰে। গতিকে সেই ল'ৰা ছোৱালী শিকাবলৈ হ'লে কিছুমানক 2-এচাট মাৰিব লাগিব, আৰু কিছুমানক কিন্তু মাৰিব নালাগে, তেওঁ নামাৰাকৈ কামটো হৈ যায়। গতিকে সৰু সৰু ল'ৰা ছোৱালীক চাওক, আগৰ দিনত কৈছিলে যে চেকনিৰ আগতে বিদ্যা, বুজিছে নাই? আমাকো আমাৰ শিক্ষাগুৰুৱে শিলগুটি ভাঙি তাত আঁঠুকাঢ়া ৰাখিছিলে, কিয় মুখস্থ কৰি নাহিলি, কিয় এই বস্তুটো নিশিকিলি? গতিকে অৱশ্যে আমাক অতিৰঞ্জিত কৰিছিলে, কিন্তু এতিয়াতো আজিকালিতো তেনেকৈ অতিৰঞ্জিত কৰা নহয়। নহ'লেও মোটামুটি কিছুমান ল'ৰা ছোৱালীক অলপ ভয় ভাৱ ৰখাৰ কাৰণে 2-এচাট মাৰিবলগীয়াও হয়। অৱশ্যে মই শিকোৱা ল'ৰা ছোৱালীক মাৰিলে গাৰ্জেনসকলে বেয়া নাপায়, বুজিছে নাই? আৰু সকলোক মাৰাও নহয়, যি মানে অবাধ্য তাক মাৰি বাধ্য কৰিবলৈ 2-এচাট মাৰা হয়। আপোনাৰ ওচৰত এতিয়ালৈকে কিমানমান ছাত্ৰ ছাত্ৰী প্ৰতিদিনে তেনেকৈ শিকিবলৈ আহে? আপুনি কিমানজন পাঠদান কৰি আছে? এতিয়া ধৰি লওক 6-7 পাছ হোৱাৰ পিছততো আৰু মোৰ ওচৰত নাহে, কিন্তু এই ক শ্ৰেণীৰ পৰা বিশেষকৈ 6-7লৈকে আহে। এতিয়া 7জনমান ল'ৰা ছোৱালী আছে, 7-8জন মানে এতিয়া একেলগে নাহে। ৰাতিপুৱা ধৰি লওক 4-5-4জনক মই পঢ়ালোঁ, আবেলি আৰু 4জন বা 3জনক পঢ়ালোঁ, এনেকৈ পঢ়াওঁ। মানে যিমান ছাত্ৰ ছাত্ৰী আহে তেওঁলোকৰ ঘৰৰ অৱস্থা খুবেই বেয়া। তেওঁলোকে মানে দৈনিক মজুৰি কৰি খায়, আৰু কেতিয়াবা হাজিৰা পালে, কেতিয়াবা নাপালে। গতিকে তেওঁলোকে মানে প্ৰাইভেট স্কুলতো দিব নোৱাৰে, আৰু কোনো পইচা দি শিক্ষক ৰাখিও শিকাব নোৱাৰে। এনেই পাঠদান কৰাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে যেতিয়া চিনাক্ত কৰিব ছাত্ৰ ছাত্ৰীক, সেই মুহূৰ্তত খুব কষ্টকৰ হয়। আপুনি তেতিয়া কি কৰা হয়? তেতিয়া এতিয়া চাওক, তাততো খেলা ধূলা অলপ কৰিব লাগিব, অলপ ধেমালি কৰিব লাগিব ল'ৰা ছোৱালীক। যাৰ কাৰণে কিছুমান ল'ৰা ছোৱালী মই দেখিছোঁ মাৰিলেও মোক বেয়া নাপায়। কিয় বেয়া নাপায়? সিহঁতৰ লগত মই ধেমালি নিচিনা কৰোঁ। ধৰি লওক কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে মোক ককা বুলি মাতে, মই ককা, সিহঁতে কোনোবা নাতি কোনোবা নাতিনি। গতিকে সিহঁতৰ লগত আহিলেই প্ৰথমে মই সোধে, আজি কি খাই আহিলি? ধেমালি কৰি সোধোঁ। ইংলিছ মিডিয়াম হ'লে ইংৰাজীত সোধোঁ, অসমীয়া মিডিয়াম হ'লে অসমীয়াত সোধোঁ, হিন্দী মিডিয়াম হ'লে হিন্দীত সোধোঁ। তেতিয়া কিছুমানে ক'লে, মই ধেমালিৰ ঘৰত কওঁ, এইটো খায় নেকি ব্ৰেকফাষ্টত, বা আবেলি টিফিনটো এইটো খায় নেকি? তোৰ মায়ে, তোৰ দেউতাটো মাংস আনিছিলে, তোৰ মাংস ক'লে তোক দাইল খুৱাইছে, তোক ঠগিছে, তাকে ধেমালি কৰোঁ। তেতিয়া সিহঁতক কোনোবা হাঁহে বুজি পায় যে ধেমালি কৰিছে। গতিকে ধেমালিৰ মাধ্যমত কোৱাৰ কাৰণে সিহঁতে মানে এইবিলাক কথা লাইটলি লয়, আৰু শিকিবলৈ সেইকাৰণে আপোনাৰ অভিজ্ঞতাৰ মতে যাতে ল'ৰা ছোৱালীক মানে ধেমালিৰ মাজত ৰাখিব লাগিব।
হাঁহি ফূৰ্তি মাজত হাঁহি থাকিব লাগে। ফূৰ্তিৰ মাজত তাহাঁতক পাঠদানটো কৰিব এতিয়া কম নেকি ইমান ক শ্ৰেণীতে পঢ়িছোঁ মানে আজিকালিতো প্ৰথম শ্ৰেণী কয় হয়। এজনী ছোৱালী আছে আমাৰ ওচৰৰে তাই ঘৰত যেতিয়া মাকে ক'লে নাই মই ইয়াত নপঢ়োঁ মই তাতে পঢ়িম তাতে ভাল লাগে বুলি কয় অথচ তাই ডেইলি আহি এক দুই চেট খায় কিন্তু তথাপিও তাই মোৰ ইয়াত আহি পঢ়ি ভাল পায় গতিকে কাৰণ কিয় কিনে আমি ধেমালি কৰোঁ ধেমালি কৰি কৰি শিকাওঁ সেইকাৰণে অলপ ধেমালি কৰিলে ল'ৰা ছোৱালীবিলাকে ভাল পায় আপুনি কোনটো সময়ত ছাত্ৰ ছাত্ৰীক পাঠদানটো কৰে আচলতে ৰাতিপুৱা ধৰি লওক 6টাৰ পৰা 8টালৈকে 7:30লৈকে আৰু আবেলি ধৰি লওক 5টাৰ পৰা ৰাতি 7টালৈকে ইমানখিনি এইটো সময়ত আপুনি ল'ৰা ছোৱালীৰ সৈতে হয় সময়টো সময় আৰু মই অকলে নাপাওঁ মোৰ মিছেছক সহায় কৰে মই নাই আপোনাৰ লগত মিছেছো আছে মিছেছো আছে খুব ধুনীয়া কথা বুজিছে নাই মই নাই মিছেছে শিকাব বা আজি ধৰি লওক 6টা 7টা হৈছে এই দুইজনীমান ল'ৰা বা ছোৱালীক ভিতৰত বেডৰুমত তেওঁ শিকালে বাহিৰৰ বাৰান্দাত মই শিকালোঁ এনেকুৱা আমাৰ শিকোৱা হয় মোতকৈ মোৰ মিছেছ বেছি আগ্ৰহী এই ক্ষেত্ৰত আচ্ছা 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 খুব ধুনীয়া কথা আজি এই মুহূৰ্তত আপোনাৰ পৰিবাৰ নাই যদি থকা হ'লে খুব ভাল লগা হ'লে হয় যাই নহওক আপুনি এনেধৰণৰ কাৰ্য যে কৰিব পাৰিছে আমি আশা কৰোঁ যে অন্য চাকৰিয়ালসকলে অন্য চৰকাৰী কৰ্মচাৰী জড়িতসকলে যদি এনেধৰণৰ নিজৰ সময় অকণমান সময় যদি ল'ৰা ছোৱালীৰ সৈতে গাঁৱৰ অঞ্চলৰ বা নিজৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীৰ সৈতে যদি অকণমান সময় কটাই পেলাই তেওঁলোকক যদি পাঠদান কৰে নিশ্চয়কৈ সেইখন গাঁও কোনোদিনে পিছ পৰি নাথাকে আজি অনুষ্ঠানত আপোনাক অতিথি কৰিলোঁ এইটো কাৰণে যে মই প্ৰথম অৱস্থাতে কৈছিলোঁ যে বহুত চাকৰিয়াল আছে কিন্তু সময় নিদিয়ে তেনে গাঁও অঞ্চলৰ মানুহক বা অন্য মানুহবিলাকক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপুনি আমাক কিমান সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ যাচিলোঁ Pini labangso ধন্যবাদ আপোনালোককো labangso kacing wai labangso kacing ki cethana bangke ladan sekang ton po nili ning thelo kaduk awe sakuri kakle matu mate wareng war sai kedo tum amena mena apor sab sab chipi penyo sila puson rong sumar phana tungrai sumar phanlu jethan pon pronte ili tuma arar tum ke thekhe dajelam kawe nili labangso sai ding ladak sing ton nikolo karo